নমস্কাৰ দাদা খুৰে জেঠা জেঠা দাদা বকুতাখনকে আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই ওলাই লওঁ বিহানে মানে 8টা বাজিল এলা মই যাই আছোঁ আজি ক'ত যাম একে বহুত দূৰে আজি একটা জাৰ্ণি হ'ব বহুত দূৰে জাৰ্ণি হ'ব মানে কেনেকা হ'ব আৰু ওপৰতে আমি ৰখা ভিডিঅ' একদম ধামাকা হ'ব আজি ধামাকা চ' তাহলে একেলগে নে কি কথা খানে তো মই এলা আসং শীতকাক বাগান হয়ে যায় আসং একদম বাগানের মাঝে এইখানে হয়েছে আমার বঙাইগাঁওর বীরচোরা চাহ বাগিচার মাঝে একদম যায় একদম আমি উঠিম আজি সাপরাকাটা ফ্লাইওভার। তো মই আহি পেলাম সাপরাকাটা ফ্লাইওভারের মানে নিচে কা তলে কা সুরঙ্গ কা রাস্তা হয় না সেই রাস্তা কতি দিয়ে যাম এবার। তো মই আহিয়া পাইলং এইখান হৈছে সন্মুখত মোৰ আই নদীৰ হৈছে এইখান ব্ৰিজ খান দেখাং ব্ৰিজ খান চাহ কেংকাম বিৰাট মজা লগা পৰিস্থিতি। তো এইখানে হৈছে আই নদীৰ ব্ৰিজ এইগো নদী। তো মই আজি যাব ওলাইছোঁ গুৱাহাটীত যাব ওলাইছোঁ মোৰ লগত দাদা আছে জীৱেশ্বৰ দাদা ইয়াৰ কিবা অলপ কাম আছে গুৱাহাটীত লগতে আৰু দুইটা দাদা আছে উমাৰ কিবা উমাকতে থৈ আহিম মানে গুৱাহাটীত আমি আৰু মই বিশেষ কৰি ভিডিঅ' বনোৱাৰ কাৰণ হ'ল আমাৰ কি মোৰ মানে বহুত শ্ব' আছে আমাৰ গাঁৱৰ ভিতৰে আচলতে গুৱাহাটীখন দেখা নাই তথাপি মই যিখিনি পাৰোঁ ভিডিঅ'ৰ সহায়ত দেখাম তাইও যাতে ভুল চুল নধৰিছ। তো মই বৰপেটা পাম আৰু বৰপেটা ৰড এই দুটা সম্পূৰ্ণ বেলেগ বহুত মানুহে এইগো ভুল কৰে কিন্তু মই আজি দেখাব চেষ্টা কৰিম বৰপেটা ৰড কোনগ আৰু বৰপেটা কোনগ। বৰপেটা মানে সেই বড় কচুৰপেটা নহয় আৰু বৰপেটা এখন জাগাৰ নাম হয়। তো এইগতে হৈছে বৰপেটাত যোৱা ৰাস্তা এইগো চিমিলাগুৰি এইগো ৰাস্তা দিয়ে যাব তোৰ বৰপেটা মেইন ৰড তাৰপিছত আৰু এইগতে দিয়ে যাব বৰপেটা মেইন টাউনলৈ। তো আমি আজি বৰপেটা টাউনত নহমাং আৰু হাউলিত নাযাং সেইফালে নাযাং আমি চিজা হাইৱে পাঠশালা হৈ যাম আৰু এই আগত এইগো হৈছে হাউলিৰ ৰাস মন্দিৰ এইগো বিৰাট যে শুনা পাং এইগতে হৈছে হাউলিৰ ৰাস মন্দিৰ এতে বোলে বিৰাট ডাঙৰ পূজা হয় ৰাজ পূজা। তো নমৰিলে একবাৰ আহিম গোটাখানে আহিবি চায়া যাবি আৰু কি এতে ৰাজ পূজা কেংকা। তো আৰু এইখান দেখিছে যে এইখান ফ্লাইঅভাৰ এইখান হৈছে আমাৰ বঙাইগাঁৱৰ পৰা গুৱাহাটী যাওঁতে সবচে মানে লম্বা ফ্লাইঅভাৰ এইগো কিন্তু সেই গোৱালপাৰা দিয়ে যোৱা ৰাস্তা নহয় এইগো হৈছে এই নলবাৰী হৈ যোৱা ৰাস্তা এইখান হৈছে একদম সবচে মানে লম্বা কুৰি লম্বা ফ্লাইঅভাৰ এইখানে। তো এতিয়া আহি একটা মই বস্তু দেখা পাইলং তোৰ যত দামী গাড়ী নাথাকক কিয় তোৰ অডি থাকক তাৰপিছত আৰু কি ফৰচুনাৰ থাকক কিন্তু তই তথাপি এই গাড়ীখানে লগত নাপাৰিবি এই বড় চাকা থাকাখানে লগত নাপাৰিবি। চেলুট ইণ্ডিয়ান আৰ্মি চেলুট সদায় আমাৰ কাৰণে মানে আমি জীৱন দিবা সাজু। তো এনকে আৰু আহি আমি গুৱাহাটী পাব লাগিব তোৰ 56 কিলোমিটাৰ কিন্তু এনকে যোৱা নহ'ব তাৰ আগতে আমি কিবা অল্প দানা ভৰাং কিবা অল্প বস্তাখানত। আচলতে আমি এতিয়া আহি পেলাই আনন্দ থকা জাগা ক'বা কি জাগা কি পৰে জাগা এই জাগা কিছুই পৰক খাব লাগে ঠিকছে খাম আজি কুহুৰি খাম মানে পাৰ খটখটিছে নাই তো কোনকে খুটাৰ বিল্ডিঙত উঠি দিছে এইগিলা চেয়াৰ তো মজা চেয়াৰত বহিয়া খাম আজি। তো আমি এইগিলা খাবা সোমাই লওঁ ইচ্ছা হোটেলখনত কিবা পুৰা আগে দোতলা আগৰ ভাঙিয়ে নপৰে মানে বিশ্বাস আছে না। ফাইনেলি খাওয়া লোৱা হ'ল এবাৰ আমি আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিম গুৱাহাটী মহানগৰীলৈ। তো এনেকৈ আহি আছোঁ ইয়াৰ পৰা লাগিব তেজপুৰ 142 কিলোমিটাৰ কিন্তু আমি তেজপুৰ নাযাওঁ। এইফালে দিয়া এই ৰাস্তা এইগো হৈছে তেজপুৰ যোৱা ৰাস্তা বাইহাটা হয়া তেজপুৰ। তো আমি এবাৰ এইফালে দিয়ে যাম চিজা মেইন হাইৱে দিয়া আমি গুৱাহাটী। তো এয়া সন্মুখত চাংচাৰি টোলগেট এইগো টোলগেট এতিয়া পইচা দিব লাগিব 105 টকা খালি যাওঁতে। তো
আৰু এই ৰাস্তা হৈছে গুৱাহাটী IIT যোৱা ৰাস্তা এই দেখছ বিৰাট ভাল লগা তো মহানগৰ পামে আৰু য'ত মানে কি পুৰা ৰাতিবেলা লাইটে লাইট মাংস ইদের মন সেনেকা একটা জায়গা যায় পাম তার আগতে পাম আমি শৰাইঘাট গতিকে শৰাইঘাটৰ পৰা আছো আৰু তো আমি আহি পেলাম জালুকবাৰী এইখানে হৈছে জালুকবাৰী একডালো জালুকের গাছ দেখা নাপাং সব গোটাই কিবা কিনি গাছে দেখা পাং বলে এইখানে বলে জালুকবাৰী তো ইনকে ফ্লাইওভারের তলে তলে যায় আছো এইখানে জালুকবাৰীর ফ্লাইওভার কথা কয় যে এইখানে জালুকবাৰীর ফ্লাইওভার তো এইফাল দিয়ে ঘুরিম আমি তো ঘুরিয়া এয়া দেখছ গুৱাহাটীৰ ট্ৰেফিক জাম কেংকা তে পিলপিলিখানা চাইনে দে ইয়া আৰু কি কয় মালিগাঁৱৰ জাম ট্ৰেফিক জামত ফাঁচিয়া গেলাম তো গাড়ি আউগাই ছিঁড়ে ইনকে যে আছো আৰু উপায় নাই তথাপি আৰু হেলিকপ্টাৰটো নহয় না উৰিয়া যাম যে তো এইখানে হৈছে মালিগাঁও ফ্লাইওভাৰ এইখান সন্মুখত দেখিছ এইখানে হৈছে মালিগাঁৱৰ ফ্লাইওভাৰ খান উঠোঁ আজি কেংকা লাগে চাং ওর পাছতে এইডাল বুম পাইপ দেখা পেলাম এই পাইপডালে দিয়া বোলে ব্ৰহ্মপুত্ৰৰ পৰা পানী লৈ আহে তো আমি ভৰলুমুখ পালং বৰ্তমান ভৰলুমুখের এতিয়া এইবাৰ বোলে এই চিজি গেলে পল্টন বাজাৰ তো আমি এইবাৰ এই সাইডে ঘুরিম আৰু এই লাচিত ঘাট ভৰলুমুখের লাচিত ঘাট কথা কয় যে সেই দেখছ লাচিতের মূর্তি আৰু এইখান বুম ফেরি মানে নাও কেংকা দেখছ তো এলালৈকে আমি গুৱাহাটীৰ বড় বড় বিল্ডিং দেখা পোৱা নাই পাম আৰু বেছি টাইম নাই তো অলপমান ৰখিব লাগিব বড় বড় বিল্ডিং চাবা গুৱাহাটী খালি জাম এইটো আৰু ট্ৰেফিক জাম থাকিব লাগে না আৰু এতিয়া ৰোপৱে দেখছ এইগিলা ৰোপৱেৰ তার ৰোপৱে তো এতিয়া আছে গুৱাহাটী উচ্চ ন্যায়ালয় মানে হাইকোর্ট হৈছে হাইকোর্ট গুৱাহাটীৰ আৰু এই সাইডে আছে দীঘলী পুখুৰী এই পুখুৰী গোটেই নামে বোলে দীঘলী পুখুৰী এতে গোটেই হৈছে এইখান দীঘলী পুখুৰী পাৰ্ক আৰু এইখান হৈছে গেটখান ফাইনেলি মই মহানগরের মাঝমজিয়াত মানে ডাঙৰ বিল্ডিং ঘরের মাজত চাৰিওফালে তো এলা আৰু যাত্ৰা আৰম্ভ কৰোঁ মাঝমজিয়াৰ মাজে এইখা বিৰাট ডাঙৰ বিল্ডিং ঘৰ তো মই আহি পেলাম উলুবাৰী ফ্লাইঅভাৰ এয়া সন্মুখত তো এইখানে হৈছে উলুবাৰী ফ্লাইঅভাৰ চাহ কেংকা ফ্লাইঅভাৰ খান চাহ মজা লাগা ৰে এইখান নেম কেয়াৰ হস্পিটাল য'ত মানে জুবিনদাৰ একবাৰ এই বেমাৰ হোৱাতে যে ৰাখিছিল নেম কেয়াৰ হস্পিটাল এইখানে হৈছে নেম কেয়াৰ হস্পিটাল এইখান চাহ আৰু এই দি আহি পেলাম ৰং নিউজ টাইমের মানে সেন্টার অফিস টিভি চাই যে আৰু এইখান নৰ্থ ইষ্টৰ সবচে ডাঙৰ শ্বপিং মল এইখান আৰু ওর লগতে আছে হস্পিটাল এপ'লো তো মই গণেশগুৰি ফ্লাইঅভাৰ পামেই আৰু য'ত মানে বুম ব্লাষ্ট হৈছিল এই সময়ত ফ্লাইঅভাৰ এইখানে হৈছে গণেশগুৰি ফ্লাইঅভাৰ এতে হৈছিল মানে বুম ব্লাষ্ট এইখান চাহ তো ফাইনেলি মই পেলাম আহিয়া জয়ানগৰ তুমি মাজনী জয়ানগৰৰ সেই জয়ানগৰত আহিয়া পেলাম তো ফাইনেলি আমি আহিয়া পেলাম জয়ানগৰ তো এতিয়া আহিয়া পাই আৰু ভিডিঅ' কৰা নাখাল মানে একদম আমি বিৰাট আলচি লাগছে তাৰপিছত এলা বৰ্তমান ফ্ৰেছ হৈ লওঁ অল্প ফ্ৰেছ হোৱা ইবাৰহে মানে অল্প চিৰাই লওঁ যদি ভিডিঅ' চাই ভাল পাইছ লাইক কৰিবি কমেণ্ট কৰিবি আৰু লগতে মোৰ চেনেলত যদি নতুন হৈছে তাহলে ছাবস্ক্ৰাইব কৰিবি অহাকালিৰ পৰা একদম মহানগৰীৰ পৰা ভিডিঅ' বুম ভিডিঅ' তো